হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু। যদিও সকলো ফালে সেৰেঙা বতৰ বা মন চন ইমান ভাল নহয়, জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। তথাপিতো যিহেতু আমাৰ অসমৰে আমাৰ মেইন উৎসৱেই হয় বিহু। তিনিটা বিহুৰ ভিতৰত এটা পৰে কাতি বিহু। তো আমি চেলিব্ৰেট নহয়, জাষ্ট আমাৰ পৰম্পৰা, অসমীয়া পৰম্পৰা যিটো আমি চাকি এগছ বা শৰাই বা তুলসী এজোপাত ৰুবই লাগিব। তো আমি সেইটো নিয়ম পালন কৰিম জুবিন দাক মনত লৈ। তো এতিয়া সেই গধূলি হৈছে, এতিয়া আইতাই শৰাই যোগাৰ কৰি আছে। এতিয়া আপোনালোক কি পাৰোঁ দেখুৱাম। তো ব'লক এতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আমাৰ এনেকৈ এয়া তুলসী এজোপা ৰুইছে। ইয়াতে আগতে বেৰ দিয়া আছিলে বাৰু, কিন্তু এতিয়া ককা নাই যে, এনেকৈ পুলিটো আইতাই ৰুই থৈছে আৰু ইয়াত দুটা বহি আছে। কি এয়া হৈছে আমাৰ নামঘৰটো। এনে এপাক ওলাই আহিছোঁ বাৰু, গধূলি এপাক আহিলে দেখাম বাৰু। এতিয়া এনে এবাৰ আহিছোঁ ওলাই, এনেকুৱা সজোৱা হৈছে। এয়া আমাৰ চাকি তকত জ্বলালে। এইফালে সৰু ইটাহঁতৰ, এইফালে গোহালিত এনেকৈ জ্বলালে। এতিয়া এয়া ইয়াতে শৰাই দিব, সেইকাৰণে আইতাই ৰেডি কৰি আছে। এইফালে ইয়াতে দিছে আমাৰ শৰাই ভাগ। তুলসী পুলিতে ইয়াতো ৰুই দিছে বাৰু, আৰু সেইফালেও চোতালত ৰুইছে। এয়া আমাৰ আজি প্ৰসাদৰ যোগাৰ। এইফালে ধূনাই, গোন্ধটো বহুত ভাল লাগে। এতিয়া এবাৰ ভাবিছোঁ শংখটো এবাৰ বজাই দিওঁ, তাৰপাছত দেখুৱাই আছোঁ। অলপ আগতেতো দেখিলে এনেকৈ নাম গাই আছিলে। আমাৰ কাতি বিহুৰ দিনা আমাৰ যি কাষৰ যিকেইঘৰ আছে, সকলো ছোৱালী বা তিৰোতা, এইখিনি ছোৱালী আৰু তিৰোতাই অকলে গৈ পেলাই ঘৰে ঘৰে এনেকৈ শৰাই ভাঙে। দূৰলৈ নাযায় আৰু ওচৰতে। তাৰপিছত আমাৰ ঘৰত আহিছে। এয়া প্ৰসাদ ভঙা হ'ল, সকলো গ'ল। এতিয়া সকলো সেইখিনি শেষ হ'ল। 7টা বাজিলে। তো ভিডিঅ'টো আজি আৰু কণ্টিনিউ নকৰোঁ। কালি এটা কি বনাওঁ চব ভাবি আছোঁ, আৰু মই এতিয়া ঠিক কৰা নাই। বাকী কালি আপোনালোকক লগ পাই আছোঁ। এয়া যে ধনতেৰাছৰ দিনা আমি ওলাই গৈছিলোঁ। এয়া জুবিন দাক বজাৰত এনেকৈ আজি যিহেতু 30 দিন হ'ল, তো তেনেকৈ তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। হেল্ল' এভৰিৱান, যোৱাকালি কাতি বিহু গ'ল, আজি হৈছে ধনতেৰাছ। তো ভাবিছোঁ দেৱালী উপলক্ষে কিবা এটা মিঠাই বনাওঁ। আৰু আজিয়ে বাৰু জুবিন গাৰ 1 মান্থো কমপ্লিট হ'ল। তেওঁ বিহীন 30টা দিন পাৰ হৈ গ'ল। আশা কৰোঁ তেওঁ য'তেই আছে ভালদৰে থাকক আৰু অতি সোনকালে দক্ষিয়া শাস্তি পাওক। এতিয়া মই বনাম বুলি যে কৈছিলোঁ মিঠাইটো, তাৰ কাৰণে এতিয়া মই প্ৰিপাৰেশ্যনখিনি যোগাৰখিনি কৰি আছোঁ। মই কি লৈছোঁ ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিছোঁ। ফাৰ্ষ্ট মই লৈছোঁ এমুঠি লৈছোঁ আলমণ্ডছ। তাৰপিছত ল'ম খিচমিচ, এইখিনি লৈছোঁ খিচমিচ। আৰু এইখিনি লৈছোঁ ছানফ্লাৱাৰ চিডছ, এইখিনি হৈ যাব। তো এই ড্ৰাই ফ্ৰুটছ হিচাপে মই এইখিনি লৈছোঁ। এইখিনি এতিয়া মই ঘিত ভাজি ল'ম। মই আপোনালোকক কি লৈছোঁ এবাৰ যোগাৰখিনি দেখুৱাই দিওঁ। এয়াতো ক'লোৱে আলমণ্ড, খিচমিচ আৰু ছানফ্লাৱাৰ চিডছ। এয়া লৈছোঁ মই নাৰিকল, এয়া লৈছোঁ মই চুজি, এয়া লৈছোঁ অকণমান মই মিল্ক পাউডাৰ, গাখীৰৰ পাউডাৰটো। এয়া 1 কাপ লৈছোঁ মই গাখীৰ, আৰু আমাক লাগিব 2 চামুচ ঘি। এয়া ঘৰত বনোৱা ঘি হয় বাৰু। তো মই এইখিনিয়ে হৈছে যোগাৰ। এতিয়া বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া কেৰাহীও গৰম হৈ গ'ল। ইয়াতে এতিয়া মই দিম এচামুচ ঘি। এয়া দিছোঁ মই, এইখিনি ঘি দিছোঁ। ফাৰ্ষ্ট ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম অকণমান, সেইকাৰণে এইখিনি ইয়াতে এতিয়া মই এইখিনি গোটেইখিনি দি দিম।
এইখিনি অকণমান ভাজি ল'ম মানে ভাজি ল'লে কি হয় সৰুকৈ কাটিবলৈ মানে সুবিধা হয় আৰু সেইকাৰণে মই এইখিনি এনেকৈ ভাজি লৈছোঁ বেছি নহয় আৰু অকণমান যেতিয়া মানে কি বুলি কয় এইটো অকণমান গোন্ধতে ওলাব ভজা হ'লে তেতিয়া জানিব আৰু এইখিনি হৈ গৈছে বেছি টাইম নালাগে 1 মিনিটৰ পৰা 1.5 মিনিটমান ভাজিলে হৈ যায় আৰু মিডিয়াম ফ্লেমত এয়া এইখিনি ভজা হৈ গ'ল এইখিনি মই ইয়াতে কাঢ়ি ল'ম এইখিনি এতিয়া মই ভাজি ল'লোঁ যে এইখিনি মই ঠাণ্ডা হ'ব দিম ঠাণ্ডা হ'লে মানে কাটিবলৈও ভাল হ'ব এতিয়া ইয়াতে মই আৰু এয়া এচামুচ ঘি দিছোঁ এয়া এইখিনি ঘিৰে হৈ যাব আৰু ইয়াতে মই এতিয়া গাখীৰখিনি দি দিম গোটেই প্ৰচেছটো মই ল' টু মিডিয়াম ফ্লেমত কৰি আছোঁ গাখীৰখিনি দি দিলোঁ গাখীৰখিনি অকণমান গৰম হৈ লওক মানে কি আৰু উতল আহিব নালাগে জাষ্ট অকণমান ধোঁৱা ওলালেই হ'ব তাৰপাছতে বাকীখিনি প্ৰচেছ কৰিম এতিয়া গাখীৰখিনি গৰম হৈ গ'ল ইয়াতে এতিয়া মই ফাৰ্ষ্ট দিম এয়া চুজিখিনি এয়া দিম মিল্ক পাউডাৰখিনি একেলগে দি দিছোঁ আৰু গোটেইখিনি মই এইখিনি ফাৰ্ষ্ট লৰাই লওঁ এবাৰ ভালদৰে মিক্স কৰি ল'ম এইখিনি গোটেইখিনি যিহেতু দি দিলোঁ একদম শুহিব দিম এইখিনি মই ভালদৰে মিক্স কৰি থাকিম মানে নহ'লে তলিত লাগি যাব যে সেইকাৰণে ভালদৰে মিক্স কৰিম এতিয়া মই ইয়াতে একেলগে এয়া নাৰিকল আছিলে নাৰিকল দি দিম ইমান নিদিওঁ আৰু অকণমান কমকৈ দিম আৰু অকণমানেও টেষ্টি হয় একচুৱেলি নাৰিকল দিলে হৈ যাব এইখিনি এতিয়া এইখিনি মিক্স কৰি ভালদৰে লৰাই থাকিম আৰু একদম মানে আটা মুঠাৰ নিচিনা হ'ব লাগিব তেনেকুৱাকৈ একদম শুকান কৰি মানে ভাজি ল'ম এয়া গেছটো এতিয়াও ল' ফ্লেমত আছে এইখিনি একদম ভাজি ল'ম ফাৰ্ষ্ট মই ভাজি লওঁ কেমেৰাত ধৰি আছোঁ যে তেতিয়া এইখিনিতো আপোনালোকে জানেই আৰু ৰ'ব ইয়াতে মই একেলগে চেনিখিনি দিয়ে দিওঁ মই চেনিখিনিও দি দিছোঁ 4 চামুচ চেনি দিছোঁ মই কাৰণ আমাৰ মিঠাই ইমান মানে বেছিকৈ খোৱা নহয় ন এইখিনিৰে হৈ যাব যেন লাগিছে হৈ যাবই তো এয়া এইখিনি ভালকৈ মিক্স কৰি ভালদৰে ভাজি লওঁ চুগাৰ পাউডাৰ যদি থাকে তেতিয়াহ'লে সেয়াও দিব পাৰে এইখিনি ভালদৰে ভাজি লওঁ এয়া এইখিনি ৰেডি এতিয়া মই এইখিনি এই কাঁহীখনত থৈ দিম মানে কাঁহীখনত মই আগতেই ঘিৰে অকণমান মানে হেৰি কৰি লৈছিলোঁ ঘিৰে সানি থৈছিলোঁ এয়া এইখিনি গোটেইখিনি উলিয়াই লওঁ এতিয়া এইখিনি মই এনেকৈ উলিয়াই ল'লোঁ এইখিনি মই এতিয়া ঠাণ্ডা হ'ব দিম নহ'লে হাতেৰে মানে হেৰি কৰিব নোৱাৰিম ন তো এইখিনি ঠাণ্ডা হৈ লওক তাৰ এতিয়ালৈকে এই ড্ৰাই ফ্ৰুটছখিনি মানে ঠাণ্ডা হৈ গ'ল এইখিনি মই কুটি লওঁ সৰু সৰুকৈ এইখিনি এতিয়া সৰু সৰুকৈ কুটি লওঁ এইখিনি কুটি লৈ আপোনালোকক লগ পাই আছোঁ এয়া মই গোটেইখিনি এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ এতিয়া মই এয়া দিছোঁ মই মিঠৈৰ পানী আচলতে মোৰ এটা ভুল হ'ল মই মিঠৈৰ পানী দিব নালাগিছিলে মানে অকণমান মিঠৈখিনি গলাই পেলাই বা ডাইৰেক্ট মিঠৈ অকণমান কুটি দিলেও মানে চাগে ধুনীয়া এটা বাইণ্ডিং হ'ল বাট একো নাই বাৰু যিহেতু তাৰ ভিতৰত ষ্টাফিং হিচাপেই দিম এনেকৈ জাষ্ট মানে অলপমান আঠা খাই ধৰিলেই হ'ল আৰু নহ'লেও কথা নাই এনেকৈ ডাইৰেক্টো দিব পাৰি তাৰ ভিতৰত মানে ৰোলটোৰ ভিতৰত বাকীটো দেখাই পাব আপোনালোকে আগলৈকে এতিয়া মই হাতত অকণমান ঘি ল'ম ভালদৰে মঠি লৈ এইখিনি মই এতিয়া ভালদৰে মঠি ল'ম এয়া এইখিনি মঠা হৈ গ'ল এয়া মই এই নৰ্মেল পেপাৰ হয় ইয়াতে মই ঘি লগাই লৈছোঁ আৰু এখন লৈছোঁ এতিয়া মই গোটেইখিনি ইয়াতে দি দিম এইখিনি এতিয়া এই এখন যে পেপাৰ আছে ইয়াতে ইয়াৰ ওপৰত মই দিম দি পেলাই মই বেলি ল'ম এইখিনিতে মই ভালদৰে বেলি ল'ম গোটেইখিনি মই এইখিনি বেলি ল'লোঁ এনেকৈ এতিয়া
ইয়াতে এনেকৈ মই দি যাম, এনেকৈয়ে দি যাব পাৰে, নকৰিলেও কথা নাই বাৰু, কিন্তু ভাল হয় আৰু থাকি মানে এক জেগাতে থাকে যে, সেইকাৰণে মই সেইখিনি দি লৈছিলোঁ আৰু আঠা খাই থাকিবৰ কাৰণে। তাতে গোটেইখিনি মই এনেকৈ দি দিম। এয়া মই গোটেইখিনি এনেকৈ দি দিলোঁ। এতিয়া মই হাতখন ধুই লওঁ ফাৰ্ষ্ট, তাৰপাছত ৰ'ল কৰি আছোঁ। এতিয়া মই এইখিনি সাৱধানে ৰ'ল কৰিম। কাগজ যেতিয়া মই ল'ম, কাগজটো মই অলপ কাগজ দি লৈছোঁ ঘিউ মুচি, ভালদৰে এইখিনি ৰ'ল কৰিম। ভালদৰে এইখিনি তাৰপিছত আৰু ভালদৰে হেঁচি দিছোঁ কাগজখন, তাতে থাকি যায় আৰু পাছত আমি এৰিব পাৰিম। এয়া এনেকৈ ৰ'ল কৰি ল'লোঁ। এনেকৈ মই থৈ দিম আৰু 1 ঘণ্টামান তেনেকৈ থৈ দিম। তাৰপাছতে মই কাটিম আৰু এইখিনি কাটাৰ সময়ত আপোনালোকক লগ পাই আছোঁ। এয়া এইখিনি মই মানে উলিয়াই ল'লোঁ আৰু এতিয়া মই এইখিনি কাটি লওঁ। ফাৰ্ষ্ট কেনেকৈ কাটো দেখুৱাই আছোঁ। প্ৰথমতে মই ছাইডৰখিনি এনেকৈ গুচাই দিওঁ। এয়া মই গোটেইখিনি এনেকৈ মিঠাই কাটি ল'লোঁ, এনেকৈ বনাই ল'লোঁ। বহুত বেছি টেষ্টি হৈছে, আপোনালোকেও এইটো ট্ৰাই কৰিব, মাষ্ট ট্ৰাই ৰেচিপি, বহুত সহজে হয়। ঘৰৰ ঘৰুৱা বস্তুৰে মই বনাইছোঁ, বহুত বেছি ধুনীয়া হৈছে। তো এয়া মই গোটেইখিনি এনেকৈ সজাই লৈলোঁ। আপোনালোকেও এইটো ৰেচিপি ট্ৰাই কৰিব। দেৱালীত আপোনালোকে এইটো মিঠাই বনাব। তো আশা কৰোঁ ভিডিঅ'টি ভাল পালে, ৰেচিপিটো ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।